মিনিষ্টাৰ ৰাজনাথ সিং ডাঙৰীয়াৰ দিল্লীত আলোচনা হৈছিলে ত্ৰিপাক্ষিক বৈঠক, য'ত নেকি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আছিলে। আৰু সেই আলোচনাত কৈছিলে কৰিব নালাগে, কোনো ৰাজপথত যাব নালাগে, বড়োলেণ্ড সমস্যা সমাধানৰ কাৰণে আলোচনা হ'ব আৰু সমাধানৰ কাৰণে আগবাঢ়ি আহিব। 2014 ইলেকশ্যনত কমিছ আছিলে। আজি আমি সেইটোৱে বুলিব বিচাৰিছোঁ, 2014 চনত বিজেপি ভোট দিয়া কিহৰ কাৰণে এই বিদ্ৰোহ কৰিলে? যি সময়ত আন্দোলনত ভাইলেণ্ট হৈ আছিলে, কৰিলে ভাইলেণ্ট মানে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আগবাঢ়িব। কিন্তু আজি আমি নান ভাইলেণ্ট গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে চৰকাৰক বাৰম্বাৰ সকীয়াই আছোঁ, আহ্বান কৰি আছোঁ, কোনো ধৰণৰ পদক্ষেপ চৰকাৰে লোৱা নাই। গতিকে আজি অসমত আমাৰ অস্তিত্ব ৰক্ষাৰ এটা সংকট আহিছে, আমাৰ ভূমিৰ সংকট আহিছে, আমাৰ ভাষা সংস্কৃতি ৰক্ষাৰ এটা সংকট আহিছে। চৰকাৰে নিজক লৈ পেলাই ব্যস্ত, নিজৰ ৰাজনীতিক লৈ পেলাই ব্যস্ত, চৰকাৰৰ বহি থকা আজি ৰাজনৈতিক নেতাসকলে নিজক লৈ পেলাই ব্যস্ত। তেখেতসকলে সামাজিক অৰ্থনীতি, জাতি জনগোষ্ঠীৰ সমস্যা, ভাষা সংস্কৃতিৰ অস্তিত্বৰ সমস্যা লৈ পেলাই কোনোপধ্যে চিন্তিত নহয়। তেনেকুৱাই যদি হয়, এই চৰকাৰখনে সকলোৰে কাৰণে সবকে সাথ বুলি ক'ব পৰা এইটো চৰকাৰ হয়। আজি সবকে সাথ সবকে বিকাশ বুলি কৈছিলে, 8 দিন আনিৱালে হে বুলি কৈছিলে, জাতি মাটি ভেটি ৰক্ষাৰ কথা কৈছিলে সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব ডাঙৰীয়াই। আজি কি হ'ল যে আজি যদি জাতিৰ কথা নাভাবে, জাতি আজি আন্দোলন কৰি আছে, এই জাতিৰ লগত যদি আলোচনা কৰাৰ সময় নাই, এইটো অতিকৈ দুৰ্ভাগ্যজনক আৰু লজ্জাজনক। কিন্তু বোধো আমি অলৰেডি উই আৰ অলৱেজ ডিটাৰমাইণ্ড, চ' আমি ডিটাৰমাইণ্ড হিচাপে আমি আগবাঢ়ি যাম। আমি অহিংসাৰ আন্দোলন কৰিছোঁ। 2 তাৰিখৰ পৰা নেশ্যনেল হাইৱে ব্লকেট হ'ব, নেশ্যনেল হাইৱে ব্লকেট বিভিন্ন আন্দোলনৰ কাৰ্যসূচী হাংগাৰ ষ্ট্ৰাইক হ'ব, বিভিন্ন আন্দোলন হ'ব। আৰু এইখিনি সময়ৰ ভিতৰত চৰকাৰে যদি আলোচনা নকৰে আৰু তাত যদি কিবা পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হয়, ইয়াৰ কাৰণে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে দায়ী হ'ব। আমি আন্দোলনৰ মূল দাবীটো হৈছে আলোচনা কৰিব লাগে, ডাইলগ আৰম্ভ হ'ব লাগে আৰু বড়োলেণ্ড সমস্যা স্থায়ী সমাধান হ'ব লাগে, এইটো আমি বিচাৰোঁ। Saya